নমস্কাৰ বন্ধুসকল, মই ভিডিঅ' আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু লাষ্ট ভিডিঅ'টোত আপোনালোকে বহুত কমেণ্ট কৰিলে যে ডেইলি ভ্লগ লাগে। তো ডেইলি ভ্লগ মানে কি, মই কি কৰি থাকোঁ এইবিলাক দেখালে হ'ব আৰু মানে এতিয়া সেইখিনিকে দেখাম বুলি আপোনালোকক মানে ভাবিছোঁ। তো মই চেলেঞ্জ এটা লৈছোঁ মানে 5 দিনত 5টা ভিডিঅ' দিম বুলি। তো দুটাটো অলৰেডি গ'লেই, দুটাটো অলৰেডি গ'লেই। তো আৰু এতিয়া এখন বাইকখনৰ কামো আছে অলপ। পালে এইখনৰ মোবিল চেঞ্জ কৰিবলগীয়া হৈ আছে। আৰু কালি গাড়ীখন ইয়াতে থৈ দিলোঁ, গেৰেজত নভলোঁ। এতিয়া এইখিনি আমাৰ ফুলখিনিতো আগৰ ভিডিঅ'ত দেখিছেই আপোনালোকে, ফুলখিনিনো কি দেখাম। আৰু এনেকৈ দিনটো এতিয়া প্ৰায় 11টামান বাজিছে। তো উঠিলোঁ অথনি মানে 9:30 9:30 বজাতে উঠিলোঁ। উঠি মেলি এতিয়া আকৌ সেইটো ওলাই আহিছে, চাওক মাইকী কথা ঘৰত শুই আছিলে। কিবা এটা কওঁ, কি কম, গা চা বেয়া, কি হৈছে? চৰ্দি লাগিছে মানে চৰ্দি মানে কি, এইকেইদিন চবৰে গা বেয়া। আমাৰ ঘৰৰ মানুহখিনি মানে প্ৰায়খিনিয়ে গা বেয়া। কাৰোবাৰ গেছ হৈছে পেটত, কাৰোবাৰ চৰ্দি হৈছে, কাৰোবাৰ জ্বৰ, এনেকৈ মোৰ চৰ্দি অলপ হৈ আছে বাৰু, বাকী কোনো প্ৰব্লেম নাই। তথাপিও এতিয়া ওলাই যাওঁ, কি মানে চুলিখিনি কাটিমগৈ বুলিছোঁ। চুলিখিনি বহুত দীঘল হ'ল, দাড়িখিনিও কাটিব লাগে, তাকে ভাবিছোঁ। আৰু এইপিনে আমাৰ এইকেইটা আমাৰ সম্পত্তি দুটা এইকেইটা, তই দিবি 30,000 টকা আৰু তই দিবি 30,000 টকা, 60,000 টকা। সোনকালে ডাঙৰ হ দেই। আমাৰ ঘৰত মানে দুটা ককাই ভাই সেইকেইটা। তো এতিয়া যাব লাগিব, ওলাই যাওঁ ব'ল। চুলি নাকাটো নেকি? হে, তো ইও চুলি কাটিম বুলি কৈছে। তো এতিয়া ওলাই যাওঁ অলপ, দহ মাৰি দে মই নোসোমাকৈ। আৰু সিদিনা বতাহে বঙা ঘৰটো এনেকৈ আছে, চাওক বনোৱাই নাই। এইটো মানে এতিয়া বনাব নোৱাৰে বোলে, এবছৰ নোযোৱালৈকে এইবোৰ বোলে এইবিলাক ঘৰ মানে ভাঙিব নোৱাৰে আমাৰ নিয়ম মতে। আৰু এতিয়া মানে এনেকৈ দিব বুলি কৈছে। তো এইখিনি ভাঙিলে মানে এনেকৈ এতিয়া আছে, এইখিনি বনাব লাহেকৈ সকামৰ আগে। তো এতিয়া ওলাই যাওঁ চুলি কাটিবলৈ বুলি। চুলিখিনি কাটি আহোঁ, অলপ চুলি কৰি আহোঁ, নহ'লে বৰ বেলেগ লাগিছে মানে জধৰ মধৰ লাগিছে। আৰু গোপৰটো ইয়াতে খুৱাই লওঁ, তাৰপিছত এতিয়া ওলাই যায়। এইখনৰ বহুত কাম কিবা কিবি কৰাবলৈ আছে। সেইফালে সেইদিনাখন এটি পৰিলে, ছাইড গাৰ্ডডাল ভাগিলে, তাৰপিছত আৰু মোবিল চবিল চেঞ্জ কৰিব আছে, তাৰপিছত তলত মডগাৰ্ডটো ভাগি আছে, স্প্ৰকেট চেঞ্জ কৰিব আছে, বহুত কাম আছে এইখনৰ। তো এইখনৰ কামটো লাহে লাহে কম, এদিন ডিব্ৰুগড় নিব লাগিব। তো এতিয়া যাওঁ, চুলিটো কাটি আহোঁ, তাৰপিছত আৰু এটা কাম আছে। তো চুলিটো কাটি যদি সোনকালে হৈ যায় সেইটো কামো কৰি থৈ আহিম একেবাৰে। তেলটো মিছ মাৰি আছে, তেল নাই, তেল ভৰাব লাগিব। তেলটো পূৰা মিছ মাৰিলে ৰ'লে তেল খতম। তো তেল খতম হৈ গ'ল। এতিয়া আকৌ পোৱালিক পঠাইছোঁ তেল আনিবলৈ। দম মাৰো আকৌ মোৰ চাইডলৈকে পালেগৈ হ'ব, তাত গৈ আকৌ ভৰাই দিম। ভৰাই দে, ষ্টাৰ্ট হৈ গ'ল। এতিয়া যাব লাগে। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক কোন ঠাইৰ পৰা চাই, মানে কোন জেগাৰ পৰা চাই থাকে, কমেণ্ট কৰি জনাবচোন না। এতিয়া চুলিটো কাটি ল'ব লাগে। এতিয়া পাই গ'লো, চুলিটো কাটি লওঁ। কথা গম পালোঁ যে সকাম নোযোৱালৈকে বোলে আমি চুলি দাড়ি কাটিব নাপায়। তো সেইটো কাৰণে নেকাটিলোঁ চুলি দাড়ি একো। তো এতিয়া যাওঁ, ৰুমলৈ যাওঁ বুলি ভাবিছোঁ। ৰুমত মানুহ আছে নাই চাবগৈ লাগিব। হেমন্ত তাক ফোন এটা কৰিব লাগিব। আৰু মোৰ চকুটোত কিবা এটা হৈছে, পূৰা খচখচাইছে। মানে ফটো এখিনি দিবলৈ আছে, বিয়া ফটো এখিনি। তো সেইখিনি দিওঁগৈ। হেমন্ত দাও ৰুমত নাই। এতিয়া ক'ত যাম? যাওঁ তেল ডিপুলৈকে, তেল ডিপু যাওঁ এতিয়া। হেমন্ত দাটো নাই, তেল ডিপুত তেল ভৰাওঁগৈ। এতিয়া হেমন্ত দা ঘৰলৈ গৈ চাওঁ ন হেৰি। তো তাৰপৰা চাবিটো আনিবগৈ লাগিব ৰুমৰ। এইফালে চাব অলপ, ডাইৰেক্ট আহি ওলাই দিছে। নিতাই ৰোডটোত বহুত জাম লাগে, সেইটোৱে বেয়া। হেমন্ত দা আকৌ আহি পাই গ'লোহি। আৰু এইপিনে চকুটো চব কিবা হৈ গ'ল, মানে মোহাৰি দিলোঁ, পূৰা খচখচাই আছিলে, মোহাৰি দিলোঁ। তো এতিয়া ফুলি গৈছে অলপ। এতিয়া চাবিটো ল'বলৈ ৰৈ আছোঁ। হেমন্ত দা ভাত খাইছে, মানে মাইকী কথা। আজি চুলিটো কটা নহ'লেই, চুলিটো একেবাৰে সকামৰ পাছতে কাটিম আৰু চাগে। তো এতিয়া বহি লওঁ, তাৰপিছত ডাইৰেক্ট ৰুমলৈ যাম। ৰুমলৈ যিটো কামত আহিছিলোঁ সেইটো কামো নহ'ল মানে হেৰি কি কয়, কাৰেণ্ট নাই। তো এতিয়া যাওঁ, আৰু এইপিনে যাবলৈ আছে সকামৰ, মানে খৰি আনিবলৈ কৈছে। তো খৰি আনোগৈ, খৰি আনিব যাওঁ। ঘৰ আহি পাই গ'লোহি। এতিয়া গৰম উঠিছে, ফেনখন দি লওঁ।
পইণ্ট তোমাৰ লাইটকেইটা দি দিওঁ তো এতিয়া যাব লাগিব অলপ ৰেষ্ট লৈ লওঁ চৰি এইটো ইয়াত নহয় এইটো ইয়াত থাকে ইয়াত ধৰিলোঁ তো এতিয়া অলপ ৰেষ্ট লৈ লওঁ তাৰপিছত আকৌ যাব লাগিব খৰি আনিবলৈ ব্লগ বনাইছে চাওক দেই ৰাইজ কেমেৰা লৈ কিনে অঁ এয়া ব্লগ বনাইছে অঁ তুমি ব্লগ বনাইছা নি আৰু এতিয়া খাই আছোঁ চাহ খাই মেলি আমি এতিয়া যাম খৰি আনিবলৈ পিনে ব্লগাৰে ব্লগ বনাই আছে অঁ অলপ মানে বিচনাত পৰিছিলোঁহে আকৌ চিঞৰিলে খৰি আনিব যাব লাগে বুলি তো এতিয়া খৰি আনিবলৈ যাবলৈ ওলাইছোঁ মানে পোৱালি মাইকী পঠাই এনাই আকৌ ঘৰৰ পৰা এনাইহঁতৰ ঘৰ তাৰপৰা খৰি আনিব যাব বোলে তো এতিয়া ইয়াৰ বাপেক যাব ইয়া इसका पापा जाएगा तेरा पापा के साथ जाएगा हाँ हाय हेलो नमस्कार बोल हाय नमस्कार सब्सक्राइब यूट्यूब चैनल करे सब्सक्राइब यूट्यूब चैनल তো তাৰ মাতটো ভালকৈ ফুটা নাই আৰু সৰু হৈ আছে যে আৰু এইটো হৈছে মোৰ সৰু দুটা ল'ৰা সেইদিনাখন আহিছিলে যে সিহঁতক আনিব গৈছিলোঁ তো সিহঁতকে আনিব গৈছিলোঁ এতিয়া আহিছিলে তো এতিয়া যাওঁ আৰু খৰি আনোগৈ দেই মাইকী কথা ওলাইছে আমি কিমান মানে আপগ্ৰেড কাম কৰা মানুহ চাওক আমি খৰি আনিবলৈও এল্টত যাওঁ এটা ক'ত গৈ আছোঁ কৈ দিয়া আমি জংগল গৈ আছোঁ খৰি আনিবলৈ অঁ এতিয়া গুডুৱে ব্লগ কৰিব দেই হেল্ল' গাইজ কোৱা हेलो गाइस जीटू भाई हम खेलने वाले মুঠতে ই ব্লগ কৰিলে মোৰ চেনেল উঠি গ'ল একেচতে তই নালাগে থ ব্লগ কৰিব দেই তই ব্লগ কৰিলে মানে একেচতে উঠি যাব মোৰ চেনেল তই এতিয়া গৈ থাকোঁ গাড়ীখনত বহিবলৈ জেগা নাই বুলি কৈছিলে সেইকাৰণে মই 5 মিনিট ডিকিটো খুলি বহি দিলোঁ চাওক ডিকিটো খুলি বহি দিলোঁ হয় নাই মোৰ কাৰণে অকণমান জেগা নোলাব সেইকাৰণে মই ডিকিতে যাওঁ আমি ডিকি তোমাৰ কিনে খৰি আনিবলৈ গৈ আছোঁ দেই মোক গাড়ীখনৰ কাৰণে মানে মোৰ কাৰণে চিটে নাই বুলি কৈছিলে সেইকাৰণে ডিকিত সোমাই দিলোঁ চাওক ড্ৰাইভাৰটোক নমাই দিব অকলে এটা চিট লৈছে তো পাই গ'লোহি এতিয়া ওলাব লাগে চব ওলাই আহিলোঁ ওলাই আহি গ'লোঁ চেণ্ডেলযোৰ নমাই লওঁ আয়া মাইকী কথা এতিয়া গৈ আছোঁ জংঘলৰ ভিতৰলৈ মানে হাবিৰ ভিতৰলৈ গৈ আছোঁ গছ কাটিবৰ কাৰণে সেই তেনেকুৱা লাইন পাতি গৈ আছোঁ আমি এতিয়া সেইটো দেখা দিয়ক খৰি কাটি নিব লাগিব সোনকালে সকামত গৈ কিনে আকৌ ফালি কিনে শুকাব দিব লাগিব নাই অলপ খৰি কাটি গ'লো সোনকালে অলপ সেইডাল খৰি নিম আমি এইখিনি খৰি নিম এইখিনি খৰি কাটিব লাগিব বতাহত ভাগিলে কাটি আছে গছ আমি এতিয়া নিম দেই এইখিনি জমা হৈ গ'ল আমাৰ এইখিনি নিলোঁ আৰু এইখিনি সেই তাত থৈ আহিলোঁ এইখিনি নিব লাগে খৰি নি প্ৰথমতে কাণ পূৰা বিষাই গৈছেগৈ এইপিনেও এডাল ডাঙৰ হ'লে এডালে নিওঁ কাণ পূৰা বিষাই গৈছেগৈ মুঠতে খৰি নিবলৈ আছে আৰু গাড়ী আহি আছে গাড়ী লোড কৰিম আৰু খৰিখিনি লৈ যাম ঘৰলৈ তাৰপিছত ধুনীয়াকৈ গাটো ধুওঁগৈ পূৰা বিজ আছে গাটো তো এতিয়া এইখিনি আৰু নিবলৈ আছেই এইখিনি নিয়াৰ পিছতহে আকৌ তাত গাড়ীত তুলিবলৈ আছেই মই চাওক 3:37 গাইছ আমি এতিয়া বেটেৰী ৰিক্সাত উঠি আছোঁ বেটেৰী ৰিক্সা চলাই আছোঁ ভিতৰত গৈ আৰু মই বহি আহিছোঁ তলত খৰি লোড কৰি হৈ গ'ল আমাৰ এতিয়া যাব লাগে ধুনীয়াকৈ নিচিনা এক গাড়ী খৰি লৈ পিনে ৰোহিত ভাগৰ লাগিছে নি এইটো কৰি পাৰ চাহ আকৌ তেনেকুৱা মাইকী পঠা এতিয়া ঘৰলৈ যাওঁগৈ আৰু এইখিনি আকৌ আনলোড কৰিবলৈ আছে নহয় ফুটছে মাকা আহি আছোঁ ঘৰলৈ খৰিও পাই দেই নমাই দিলোঁ এটা বেলেগ কাম আছে ঘৰ পাই গ'লোহি এতিয়া ফুটছাই মাকা নমাই ফুটছাই মাকা ফুটছাই মাকা নমা দল দেই নিজৰে হাত বিশ্বাস আছে এতিয়া এইবোৰ বুট খাব লাগে দেই বুট খা নিজৰ হাত ন মোৰ নিজৰ হাত মই খাব পাৰিম খা দেই বেছি দিন হোৱা নাই 3 দিনৰ আগত মই কাপোৰ ধোৱা আছিলে চাফে ৰগৈ ধুই দিয়া দিলে চাফাই হৈ আছে আজি গোবৰ পেলোৱা একো নাই চলি যায় গৰু গোবৰে
তাৰপিছত আহি পাই এতিয়া বুট চানা এনেকৈ খাম এতিয়া চাং বাবা হাঁহি দিয়ক না এটা খোৱা চাওঁ দম চাওঁ তোমাক তাৰপিছত নাই দেখি পালো দেখি সিহঁতি যাবলৈ ওলাইছে দেই এ ভণ্টি কৈ দে সকাম যিদিনাখন হ'ব অঁ বাচন ধুব লাগিব 3জনী মুখখন চাই লওক এই 3জনী এইখন মুখখন চাই লওক দেই আহিব লাগিব গধূলি হ'ল গা ধুওঁগৈ এতিয়া বহুত মানে গাটো কিবা লাগি আছে তো গাটো ধুই মেলি আপোনালোকক লগ পাই আছোঁ গা ধুই মেলি আহিলোঁ এতিয়া ধুনীয়াকৈ আকৌ বিচনাত পালোহি আৰু অলপ পাছতে আকৌ ভাগতো পৰিবলৈ আহিব যে এইভাগত তো তালৈকে যাম তো এতিয়া অকণমান শুই লওঁ ভিডিঅ'টো এডিট কৰিব আছে অলপ এডিট কৰি লওঁ তাৰপিছত ডাইৰেক্ট ভাগতলৈ যাম বিস্কুট চুৰ চাওক বিস্কুট খাই আছে খা বিস্কুট খা বিচনাৰ পৰা উঠি আহিলোঁ আৰু যি ভাগত পাঠ হ'ব বুলি কৈ আছিলোঁ যে বাহিৰত ভাগত পাঠ হৈ আছে পোৱালি চব উৎপাত পঢ়ি আছে সকলো ভাগত পাঠ হৈ আছে ভাগৱত পাঠ চলি আছে আৰু আজিৰ পৰা মানে দহা আগদিনাখনলৈকে ভাগৱত পাঠ চলিব সদায় গধূলি আৰু এতিয়া ভাত খাওঁগৈ ভাত খাই শুই যাওঁ পূৰা ভাগৰ লাগিছে দিনটো কাম কৰা তেতিয়া ভাতটো খাই লওঁগৈ ভাতটো খাই আহি ডাইৰেক্ট শুই যাম তো এতিয়া ভাতটো খাই লওঁ ভাতটো খাই ধুনীয়াকৈ বিচনাত পৰি যাম আৰু বইল ভাত খাই লওঁ আৰু ভাত খাই মেলি হৈ গ'ল আৰু ভাগত পঢ়ি আছে ভাইটিহঁতৰ ঘৰত মাইকী পাঠাহঁতৰ ঘৰত ভাগত পঢ়ি আছে আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ এনেদৰে গ'লগৈ আজি দিনটো কি হ'ল আপোনালোকে দেখিলেই তো এইটো ভিডিঅ' ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ঘণ্টা বাদামটো টিপি দিব আৰু ডেছক্ৰিপশ্যনত মোৰ ছেকেণ্ড চেনেল আৰু ইনষ্টাগ্ৰামৰ লিংক আছে আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব ছেকেণ্ড চেনেলত ভিউজ আহি আছে কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বচোন মজা ভিডিঅ' আহি থাকিব তো আজিলৈ বাই বাই দেই আপোনাৰ ভিডিঅ'ত লগ পাম